নমস্কাৰ বন্ধু বা বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই গছজোপা দেখিছেনে বাৰু? চিনি পাইছে নেকি? এইজোপা জাও বনৰ গছ। আমি ইয়াৰ পৰাই ঝাৰু বনাইছোঁ। চাওকচোন, বাইদেৱে হঁতৰ ঘৰতে হৈছিল। মই আহিছিলোঁ বাইদেউৰ ঘৰত। আহি দেখি পাইছোঁ যে তাই ভাগ কাটি ৰাখিছে। মই ক'লোঁ, ক'ত পালি? বোলে ঘৰতে গছ এজোপা হৈছিলে। আৰু তাই ক'লে, ব'ল আমি ৰাতিপুৱাই এই কামটো কৰি লওঁ। আমি চাহ তাহ খাই দুইজনীয়ে জাও ডালখিনি কাটিবলৈ আৰম্ভ কৰিলোঁ। আৰু এয়া অকণমান মই এইবাৰ প্ৰথম দেখিছোঁ এনেকুৱা ঝাৰুৰ গছ, আৰু ভালো লাগিছে। সমানত জোখত কাটি লৈছোঁ। আৰু ঝাৰুটো মজবুত, শকত যথেষ্ট। বাঁহৰ নিচিনা দিয়ক, অকণমান মিহি, আৰু দেখিছে আপোনালোকে। আৰু এনেকৈ দুইজনীয়ে আমি ৰাতিপুৱাই কাটি ঝাৰুকেইটা প্ৰস্তুত কৰিবলৈ লৈছোঁ। ধৰক, আমি কি ঝাৰুখিনিতো শুকাব লাগিব, সেইকাৰণে আমি কি কৰিলোঁ, কাটি ল'লোঁ। মই দাখনেৰে এটা জোখত সমানত ঝাৰুকেইটা কাটি ল'লোঁ। লৈ ইতিমধ্যে এয়া ঝাৰু এটা জোখত হৈছে, মই আপোনালোকক দেখাইছোঁ। আৰু এনেকৈ কাটি কাটি থৈ গৈছোঁ। 5টামান ঝাৰু ওলাবগৈ লাগে, হ'ব বুলি ভাবিছোঁ। আমি দুইজনীয়ে এনেকৈ ঝাৰু বান্ধি গৈছোঁ কটাৰ পিছত। আৰু কেইটানো হয় চাব বিচাৰিছোঁ। মই তাৰে অলপ কম পৰিমাণে বান্ধিছোঁ, যাতে শুকাবলৈ সুবিধা হয়। পিছত গাঁঠিটো শুকোৱাৰ পিছত ভালকৈ দিব লাগিব। আৰু এই ঝাৰুটো যথেষ্ট মজবুত। এতিয়াই ৱেট হৈছে, কিন্তু পিছলৈও আৰু বেছি ভাল হ'ব বুলি ভাবিছোঁ। শুকোৱাৰ পিছত যিটো আমাৰ ঝাৰুৰ কাঠি, সেই কাঠিটো শকত দেখা পাইছোঁ। ভাবিছোঁ ঝাৰুটো ভালেই হ'ব। আৰু ভালেই লাগে এনেকৈ ঘৰতে যদি গছ হয়। এয়া শেষত আমাৰ কাটি মেলি হৈ গ'ল। 5টামান ঝাৰু হ'ল। এয়া মই ৰ'দত দি দিছোঁ। চব ৰ'দত দি শুকোৱাৰ পিছত 4টামান হ'বগৈ। এটা ঝাৰু সৰু হৈছে। আৰু বাইদেৱেও এনেকৈ ঝাৰু ৰ'দত দি দিছে, চাইছে কেনেকুৱা হ'ব। আজিলৈ আহিছোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাব। নমস্কাৰ।